देश जाके परदेसिया भूल न जाना पिया कहीं मुझे जंगल का है यार 1 मिनिट स्टॉप मी ओय तই আগ ভেটি ধৰবা আহিলে না ওই তোক কৈছো না এনেকে আগ ভেটি নাইভি বুলি চাই থাক বুলি কৈছো এই নহৰি তো গুৰি মাৰি তো নাৰী ভৌলে দিম এ ৰচোন তোৰ নাকতে লাজ বুলা সিস্টেমটো নাই নেকি নাই এই কেকৰি এই হবু দেৱে বাপা ৰে তই এগলাখান পুৰণা ডাইলগ মাৰা কাটা কৰি ফেলে কি পাবি কৌচোন এই চাও এই বিশাল আকাশখনক সাক্ষী কৰি তোক মই আজি কথা দিলো তই মোৰ ৱাইফ হবি নে নহয় যদি নহয় নহলি তই কি কৰবি তই কি মোক ভয় পাউদ্ৰাবি বুলি ভাবছা নেকি নে দৰকাৰ হলে তোক আজি মই জিএমচিৰ গাড়ীখনত যাবাৰ উঠে নিয়াৰ দৰে তোক মই উঠে লৈ যাম কি এই কুকুৰ তই মোক উঠে নিবি তোৰ দম আছে মোক উঠে নিবা এই এগলা দম তৰকাৰী গ্ৰেভি বাদ দিয়ে তই কিন্তু আজি মোৰ লগত যাবাই লাগব এই যাবাই লাগব ক'ত যাবা লাগব এ ভালে ভালে কৈছো সাইড দি তই যাবা লাগব তোক মই নিলৈ তোক বেগেল লৈ যাম উঠে যাম আই কাকা যখন ভাংছি দে মই নিম বুলি কৈছো নিমে কাজি অটো যাত্ৰাকে নিমছো আপনি নিবাছি তই যাবাই লাগব এ মৰণ নহ বুজ বুলি কৈছো যাবাই লাগব খালা কি ই খালা নিমে নিলৈ আই কুৰি মাৰি আপনি নিবা আহেহি বাপৰে বাপ এই জিচিবি না পিয়াই মোৰ দৰে মান তই 5 মোন ধান কান্ধত কৰাও তথাপিও এক বলে নল্লুৱাই নেক্সট টাইম আৰু জিম কৰিম বডি বনাম তাৰপিছত তাৰ লগত লাগিম কুৰমা কি খবৰ তোমাৰ আকৌ কিবা নতুনকে হ'ল নেকি বেমাৰ চেমাৰ ফচি গৈছো বুজিছে কিয়া ফাঁচিলি আই চাওকচোন বিয়াৰ বোলে আধা খৰচ মই দিব লাগে হা কেনেকে ক'ৰ পৰা দিওঁ কওকচোন বাৰু আপুনি হেইয়া তোমাৰ দেখোন একেবাৰে হাইফাই আই তোমাৰ লেভেলে দেখোন হাইফাই গুৱাহাটীত হাইফাই ঘৰ আছে আৰু তুমি খৰচা দিবা নোৱাৰা কি কথা কৈ আই মানে সঁচা কথা কি জানেনে মই নিজৰ মৰ্জিত বিয়া পাতিছোঁ যে ইফালে ঘৰৰ অমৰ্তত সেইকাৰণে নিদিয়ে একো খৰচ তাতে আকৌ ঘৰ যোৱাই থাকিম বৰ দিগদাৰ বুজিছে নে এইবিলাক এইয়া তোমাৰ কামেই একো চিজিলকে নহয় দেখোন চব কামতে খালি জোতে লাগি থাকে ক'ত যি কি গেজাং খান লাগি আছে ক'বা নোচোৱাৰ ক'ত যে কি কেজেং লাগি আছে মই একো ধৰিব পৰা নাই মিলন কাইদেউ তুমি মানুহটোৱে বৰ কেজেঙে বাৰে বাৰে জোত লগাই থাকা পিছে কোৱাচোন তোমাক মই বিয়াৰ খৰচাটো দিব লাগিব নেকি নাই আপুনি খৰচা দিব নালাগে আপুনি বুদ্ধি এটা দিয়ক যাতে মই টকা দিব নালাগে এইয়া টকা আৰু কিয় বিচাৰিব আই তুমি দেখোন সিহঁতৰ ঘৰত ঢুকাইয়ে আছা তাৰপিছত চহৰত থাকোঁতে লিলিক কিমান খৰচা পাতি দি তুমি একেবাৰে বৰবাদ হৈ দিছিলি তাকে কিবা কৰি কিবা এটা হিচাপ মিলো আৰু যদি কিবা দিব লগা থাকে বাকী কোৱা মাষ্টৰক যায় কিন্তু মাষ্টৰ মানিব জানো মানিব কিয় নামানিব তুমি চল বুদ্ধি ক'ব পাৰিব লাগিব তেতিয়া মানব তেনেহ'লে আজি এবাৰ কৈ চাওঁ নেকি কি কথাটো সেইয়া কিয় নকবি আই আজি কিয়া এতিয়াই ক'ব লাগিব এইমাত্ৰ ক'ব লাগিব সময়ৰ কাম সময়ত কৰিলেহে সমাধান হ'ব বুজি পোৱা নাই আৰু এটা কাম কৰবা শুনা ৰাতি মই মোৰ বস্তুটো পঠাই দি পেলাই তাক মন ঘূৰাই দিম গতিকে এই সুযোগ এটা কৰিলি কাম বনি যাব বুজা নাই ধন্যবাদ মই কৈ থাকোঁ ধন্যবাদ দিলে নহ'ব এইটো দিব লাগিব বুজা নাই যোৱা এতিয়া যোৱা কিমান ভেজাল যিমান ভেজাল হয় সিমান মোৰ ভাল কাৰণ যিমান ভেজাল হয় সিমান মই এইটো এনকে আৰু মানুহ চলিব পাৰি না মাথা চাথা নষ্ট হৈ গৈছে কিমান ভোগত থাকিম আৰু মই অলগত নিষ্কৰ্মা এনকে আৰু কিমান দিন অনশন কৰি থাকিবি তই তহঁতে যিমান দিনক লেলি মোৰ দাবীটো মানি নলৱা সিমান দিনক লেলি মই অন্নশন কৰিয়ে থাকিম বাপা পেটটো নিজৰ সামান্য দুটা চাকাৰ কাৰণে নিজৰ দেহতক কষ্ট দি কিয় মচাৱা মাই ভালে হৈছে দে তাৰ ভাগৰ মাছ মাংসখিনি মই খাব পাই আছো এই পকাডল চুপুৰা ৰিক্সা একেবাৰে মাৰি মাথা ফালি দিম বুলি কৈছো তক নহয় আপা তই যদি ভাত নাখা মই কেনেকে খাওঁ কচোন আমি দুটাই বায়েক আৰু ভায়েক আকৌ নহয় অলপমান খাবি যোৱে একলা বাদ দি আপা মই এটা কথা ভাবিছো তোক মই এখন ছেকেণ্ড নহয় থাৰ্ড হেণ্ড বাইক লৈ দিলে হ'ব না শুনলি দেউতাৰ কথা ছেকেণ্ড হেণ্ডো নহয় থাৰ্ড হেণ্ডহে কিনি দে নহ'ব মোক ব্ৰেণ্ড নিউ বাইকে লাগে বাপা এই দেউতাৰে দিম বুলি কৈছি জেঠান দিব নহয় কিবা এখন
জয়ে বাপা নাংমান কিবা এটা খাই ল'বি জয়ে জয় আপা আকৌ লৈ যোৱা অলপমান খাই ল'বি নহ'লে নাখাই নাখাই বেমাৰী হৈ যাবি তই ঐ যা যা মই কিবা এটা চিন্তা কৰিম যা জয় বাপা আৰে দেখিছে নে দুটা চকাৰ কাৰণে কেনে কৰে চালো নাই বেৰাও নাই জয় খাই লগে জয় জয় বাপৰে বাপ ই বাঘৰ আগতাল সঁচলি জন্মাইলো আই ই দেখোন মোক গোটাই ভিঠাই মাতি খান্দাব হেন পাইছো নতুন বাইক মোৰ কণা গোসাঁই এইবোৰ তুমি কি কৈছা মই আৰু পলাই যাম এইবোৰ চব মিছা কথা যদি মিছাই কথা তেন্তে মোক অমৰে কিয় ক'লে হা তুমি সেই কৃষ্ণ নে কি এইটোৰ লগত পলাই যোৱা বুলি কৃষ্ণ মই কোনো কৃষ্ণক চিনি নাপাওঁ কোন কৃষ্ণ মই মাত্ৰ এপিচ কৃষ্ণকে চিনি পাওঁ সেই যে বাহিৰলৈ থাকে তাৰ বাদে মই কোনো কৃষ্ণক চিনি নাপাওঁ হয় নেকি কোনো কৃষ্ণকে চিনি নোপোৱা ৰ'বা তেনেহ'লে এইটো কোন হা এইটো কোন অ' এইটো হা হয় এইটোতো পাগল মোৰ লগত একেলগে তেজপুৰত পঢ়িছিল নহয় তেজপুৰত পঢ়োঁতে মোক ভাল পাওঁ বুলি কৈছিলে আৰু মই ভাল নাপাওঁ বুলি ক'লোঁ যে সেই চানমাতে ওলাবই পৰা নাই চাগে সেইকাৰণে এইবোৰ উল্টা পুল্টা লগাইছে আকৌ কিন্তু ৰ'বাচোন ৰ'বা মোৰতো লগৰটোৱে সি পাগল বুলি কেতিয়াও কোৱা নাই চোৱা কিন্তু দেই ৰজি মোক যদি বেঙেনা দিম বুলি ভাবিছা বহুত ডাঙৰ ভুল কৰিছা কিন্তু মই আকৌ হাতঘাটৰ চেঙেলি পিছত যদি কেনেবাকৈ ধৰাত পৰা নহয় ডিঙি কাটি থানাত গৈ চেৰেণ্ডাৰ কৰি দিম অ' তুমি মোক সন্দেহ কৰিছা তুমি মোক এনেকুৱা সম্পৰ্কতে মই নাথাকো যা ব্ৰেকআপ শুনাচোন ৰজি ইয়াক এনেকৈ মাজে মাজে ব্ৰেকআপ দি থাকিব লাগিব এনেকৈ ব্ৰেকআপ দি থাকিলে সেই বুদ্ধটোক মই ৰজি শুনাচোন ৰজি আপুনি পিছে গৰম খবৰটো গম পাইছে নে নাই গৰম খবৰ কি গৰম খবৰ হা আচ্ছা ও তাৰমানে আমাৰ সুপুত্ৰই কম্বাই সুতক গেলি টাকা লৈ ফেলে বাইকখান কিনছি নেকি হা তেৰি আপোনাৰ খালি উল্টা পুল্টা কথা মই বাপাৰ কথা ক'বা খোজা নাই মই খাপলাহঁতৰ কথাটোহে ক'বা খুজিছোঁ খাপলাহঁতৰ কি হৈছে এনাৰ খাপলাত যিহেতু খুৰখেলীয়াক আছে ৰহিলা নেকি তাইক বোলে টেণ্টনে বম্বেক লৈ যাব আৰু ইফালে মাহাজানৰ ঘৰত তামাম কাজিয়া আচ্ছা ৰ'বাচোন ৰ'বা একলা কথা তুমি ঘৰত থাকি পেলাই কেনেকে গম পোৱা মোবাইলত চেলফিয়ে চব একেবাৰে লাইভ টেলিকাষ্ট মোবাইলত দিয়ে থাকে নহয় চেলফি লাইভ টেলিকাষ্ট দি থাকে অ' চাবা একলা কথা বেছিকৈ ফুলি কম্বাই নিজে যতন পৰি কৰিবা হ'ব দিয়ক মোৰ মাথাত ইমান মাল নহয় তিৰি বুলি নাভাব আপুনি চব কথাতে মোক লেটিয়ে থাকে মাথাৰ মাল গেলামাল হৈ কম্বাই গোলমাল হ'ব বুলি মোৰ ভয় এই নাৰিকলডাল ওখ হ'বলৈ নিশিকিলে যেনেকৈ আনি ৰুইছিলোঁ তেনেকৈ থাকিল নেবাঢ়িলে মই যি দেখিছোঁ নাৰিকল খাবলৈ নাপাম মই মৰিলে এই নাৰিকলকেইটা মোৰ সকামত লাগিব যেন পাইছোঁ ধেত তেৰি এতিয়া কাটিয়ে পেলাওঁ নেকি একদম খিন্দা আহিছা দেখোন কিবা আনিছা নেকি য'তে ত'তে হাত কিয় দিছে হে মই কথা এটা ভাবিছোঁ কি কথা আপোনাক বিয়াত খৰচা কৰিবলৈ দিয়া টকাখিনি অঁ নিদিওঁ কি ক'লা নিদিয়া নিদিওঁ ময়ো নগেন মাষ্টৰ হয় বুজিছা অঁ মোৰ দা তোমাৰ ডিঙি পুলকি পৰিব মাটিত আহি বুজিলা নহয় দম দিছে নেকি হা তেনেকুৱা বুলিয়ে ধৰা দম দিছে নেকি দম দিছোঁ আপুনি যিমান দম দিলেও মই কিন্তু বিয়াত খৰচা কৰিবলগীয়া টকা নিদিওঁ কিয় নিদিবা সেই টকা কিয় নিদিবা তুমি দিবই লাগিব বুজিছা একেখন ৰভাৰ তলতে বিয়া হ'ব যেতিয়া 50% দিব লাগিব বুজি পাইছা হৰি কিনো ব্যৱসায় লিখা কথা কৈ আছে হে 10 তুমত আপোনাৰ ছোৱালীক মই ভাল পাওঁ আৰু গোটেই জীৱনৰ মই দায়িত্ব লৈছোৱেই হে তাতে আকৌ মই ঘৰ যোৱাই থাকিম আকৌ তাৰপিছত পইচা পাতিৰ কথা ক'ৰ পৰা আহে নিদিয়াৰ কাৰণটো কোৱাচোন হৰি ছোৱালীৰ বিয়া পাতিছে যেতিয়া মুক্ত মনে মানুহক খুৱাওক অৰা মুক্তভাৱে খুৱাবলৈ মুক্তভাৱে পইচাটো দিবও লাগিব নহয় নিদিওঁ আনো নেকি কি সেই দীঘলীয়া লিষ্টখন হা সেইখন হিচাপ কৰিলে মই আপোনাৰ পৰা পাওঁহে বুজিছে তাতে আকৌ মই আপোনাৰ ঘৰত ঘৰ যোৱাই থাকিম কাম বনটো কৰাবই মই আপোনাৰ পৰা ওলোটাই দৰমহাহে পাব লাগে হেৰি শহুৰ দেউতা কি কিমানকে দৰমহা দিব কওক হা অৰা এটা তুমি কথা কোৱাচোন কি তোমাকনো কি খাই মাৰ বাপেৰে জন্ম দিছিল হে 100টা শিয়াল মৰি তোমাৰ জন্ম হৈছে বুজিছা ময়ো শিয়ালে
কিন্তু হোৱাটোহে নিদিওঁ। আজিৰ পৰা ৰাতি ৰাতিকে হোৱাটো দিবা। এনলীয়া বন্দুকটো মোৰ ঘৰৰ চুকতে থোৱা আছে। নেগুৰৰ তলতে থমকে ফুটাই দিম বাপেকে। নেগুৰৰ ফুটাত গুলি মাৰে কাম নাইকিয়া শহুবুঢ়া। নাটখোৱাৰ চবফালে ধৈৰ্যৰ সীমা পাৰ কৰি দিছে। এনে ভিক্ষাৰী মানুহৰ লগত বিয়া হৈ মোৰ জীৱনটো ধ্বংস হৈ গেল। ঐ ভিখাৰী মানুহৰ লগত বিয়া হ'ব নাপালে মই মৰি যাম বুলি কৈ আহিছিল কিছুমান মানুহে। এতিয়া হাল্লা কৰি কি লাভ? কোনোবা গুচি যাই যাব পাৰে। মোৰ একো আপত্তি নাই, পুৰা পাৰ্মিশ্যন দিছং। ক'ত আফচোচ থাকব, মই গুচি গেলি বিয়া কৰে এটা গলত আলে ল ধান্দা চব জানা আছে মোৰ। বেলেগ মানুহৰ চৰিত্ৰৰ কথা মই চব জানো। সেই ৰহিলাৰ বায়েকৰ প্ৰতি দুৰ্বলতা আছে। মই কালি ৰাতিপুৱাই আইতাৰ ঘৰত গুচি যাম। তোৰ মাথাত আৰু কি থাকব? ইটোৱে থাকব কাৰ মতা কাৰ ঘৰত গেল, কোনটোৰে লগত কথা পাতিল, সেনেকুৱাই আৰু বাহিৰা তহঁতৰ একোৱে চিন্তা নাই। আমিহে জানো কিমান কষ্ট মষ্ট কৰি কিনে দিনটো ইনকাম কৰি পৰিয়ালটো খাব বুলিয়ে কিবা যোগাৰ লৈ আহোঁ। ঐ এইগিলা কথা আৰু নুশুনো যা। মুঠতে যোনে য'তে মৰা মৰি থাক। মাকৰ ঘৰত যা আৰু ক'ত যা যাই থাক। ভাতটো খায়ে আহিছোঁ আৰু পুৰা পেট ভৰাই। ঐ মা এইটো মালতী দেখোন। মালতী ঐ মালতী। দিনৰ মূৰত তোক দেখা পালো। ভালে আছা না? আছো দে। পিছে তোৰ মিলনৰ খবৰ কি? আছে ভালে আছে দা। জানাই দেখোন ডাক্তৰ কবিৰাজ কৰি ঘূৰি ফুৰে, কামতে ব্যস্ত হৈ থাকে। আচ্ছা শুনচোন মালতী, টুপিধৰৰ বোলে বিয়া গম পাইছনে নাই তই? তাকে লাহৰি এনাম থৌগা আপাতৈ সেই মদ বেচা আপিতকে পালাক না। এইবিলাক চব তাই চালাকি বুজিছনে? মদ খুৱাই তাক পতাই ললে। হ'লেও বেয়া লাগে দা। সি গাঁৱৰ মাহাজনৰ ভায়েক হৈ সেই মদ ভাঠিৰ আপিতকে পালাক না। মই টুপিধৰক লগ পালে তাক বুজাম ৰ। লাহৰি বুজালিনো কিডাল হ'ব হে? ফুলমতি তাক মদ খুৱাই তাৰ ব্ৰেইনটোকে কিনি লৈছে। তাকেইতো ঠিকেই কৈছা তই। চকু থাকিও যদি নাকত ভাত বুজে যি কৰে কৰি থাক। মই আহোঁতে ময়ো যাম। কিয় মাতিছিলা কোৱা? শুনিছোঁ তুমি হেনো বিয়া কৰাবা, বৰ্তমান ছোৱালী পচন্দ কৰাত ব্যস্ত। যি শুনিছা ঠিকেই শুনিছা। আৰু তাত তোমাৰ অসুবিধাটো কি হ'ল? অসুবিধা একো নাই, কেৱল নতুনকৈ কথাবোৰ ভাবিব পাৰি নেকি তাকেই জানিব বিচাৰিছোঁ। তোমাক আৰু মই কিমান বাৰ কওঁ, এতিয়া আৰু একো সম্ভৱ নহয়। আৰু আচলতে ভুলটো মোৰেই। তোমাক মই ভাল পাবই নালাগিছিল। চৰি, মোক মাফ কৰি দিব নোৱাৰিবানে? সকলো ভুলৰ ক্ষমা নাই লিলি। আৰু মোক এনেকৈ সদায় সদায় লগ কৰি আমনি কৰি নাথাকিবা, বেয়া পাওঁ মই। কাম হগে শুনাচোন, হগে ৰবি কি হ'ল ক? ককা আহিলে নাই চিকিৎসা কৰি? নাই অহা। কিয়? মই বিয়া পাতিম বুলি ভাবিছোঁ, সেইকাৰণে কেইটামান কথা পাতিবলগীয়া আছে। সকলো কথাই মই গম পাইছোঁ, কিন্তু এই বিয়া অসম্ভৱ। কিয়? কি বেয়ানো তাই আমাৰ ঘৰৰ লগত নিমিলে। তহঁতেনো মোক ক'ত ঘৰত ৰাখিছ? যাৰ বাবে তহঁতৰ পচন্দৰ মতে ছোৱালী বিচাৰিছ যে? যদি আমাৰ পচন্দৰ কথাই নাই তেতিয়াহ'লে আমাক সুধিছ কিয়? মনৰ শান্তিত। আৰে মনৰ শান্তিৰ কাৰণে বিচাৰিছোঁ। চা, তহঁতে মোক আপোন বুলি নেভাবিলেও মই কিন্তু তহঁতক আপোন বুলি ভাবোঁ। আপোন হ'ব বিচাৰিছা যদি কৰ্মবোৰো ভালকৈ কৰ, তেতিয়াহে পৰিয়ালৰ আপোন হ'ব পাৰিবি। আৰে কি ভাল কৰ্ম কৰিব লাগে সেইটোতো ক। প্ৰশ্ন কৰিলে নহ'ব নহয়। আৰু উত্তৰটো তহঁতে বিচৰা ধৰণে আপোন হ'ব লাগিব, নহয় জানো? নিমিলো যা তহঁতৰ লগত, মই নিমিলা অংক হৈয়ে থাকিম। আৰু
মুখৰ খালি দেখোন বাহ বেলেগ ডিজাইনত আহিছে দেই হা বহুদিন অহা নাই দেখোন বহুদিনৰ পিছত অহাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল আপুনি মোৰ বাইদেউক কিয় অত্যাচাৰ কৰিছে খুৰকালি মোৰ নিচিনা নিমাখিত প্ৰাণী এটাই বাৰু তোৰ বাইৰক অত্যাচাৰ কৰিব পাৰোনে তইহে কচোন আপুনি কেনে মানুহ সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল আপুনি বাইদেউৰ গাত হাত তুলিলে কিয় কেছটো দি দিম নেকি লম্বু খুৰকালি কি কথাবোৰ কৈ আছ কি কথা ক'লো মোৰ কিন্তু মাথা গৰম হৈ আছে দেই ভিনদেউ খুৰকালি মাথা গৰম নকৰিবিচোন বল ভিতৰলৈ বল জিৰাই ল'বিগৈ বল বল জিৰণি লোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল আপুনি মোৰ বাইদেউৰ গাত হাত উঠালে কিয় তেৰি এইবোৰ বহুত ডাঙৰ কথা বল ভিতৰলৈ বল পিছত কৈ আছো বল ভিতৰলৈ যোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল আপুনি মোৰ বাইদেউক অপমান কৰিলে কিয় তেৰি একেটা কথাকে পেকাই আছ বল ভিতৰলৈ এইখিনি কথা লাহে লাহে ক'লেওতো হয় লাহেকে কোৱাটো ডাঙৰ কথা নহয় ভিতৰলৈ যোৱাটোহে ডাঙৰ কথা ক